আজি মই দুপৰীয়া সাজৰ কাৰণে বনাবলৈ লৈছোঁ জাতিলাওৰ সৈতে ৰৌ মাছৰ জোল। আৰু মাছটো ঘৰৰে পুখুৰীৰে হয়, জাতিলাওটো ঘৰৰে হয়। আৰু জাতিলাওৰ জোলত মই দিব লৈছোঁ এটা আলু, এটাই পিঁয়াজ দিম। প্লেটখনত থকা এই মাছৰ কণী এইখিনিও মই ভাজিম। ভিডিঅ'টি বলকচোন আৰম্ভ কৰোঁ। হেল্ল' বন্ধু বান্ধৱীসকল, বৰ্ণালী ডেকাৰ পুনৰ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল। বৰ্তমান আমাৰো ভাল। এতিয়া মই লৈছোঁ জলকীয়া দুটামান, জালুক জিৰা, পিঁয়াজ, মান ধনিয়াৰ পাত, ৰহুন আৰু আদা। এইখিনি মই ভালদৰে পিচি ল'ম। ইয়াত মই কোনো ধৰণৰ পেকেট মছলা ব্যৱহাৰ নকৰোঁ। এতিয়া মই কাটি লোৱা জাতিলাও আৰু আলুখিনি কুকাৰটোত সিজাই ল'ম। মই ধুই লৈছোঁ এইখিনি কাটি কিনে, আৰু জাতিলাও দিছোঁ মই এফাল। মই নিমখখিনি দিয়ে লৈছোঁ, 2 চামুচ দিছোঁ মই ইয়াত। আগতীয়াকৈ নিমখখিনি দি লৈছোঁ মই। গেছটো জ্বলাই এতিয়া মই কুকাৰটো বহাই দিছোঁ। 3টা চিটি মাৰিব দিম মই। আপোনালোকে বেছিও সিজাই ল'ব পাৰে। এতিয়া মই মাছখিনি ভাজি ল'ম। ভজাৰ আগতে মাছখিনিত মই নিমখ হালধি সানি ল'ম। মই নিমখ হালধি দি লৈছোঁ। চামুচখনেৰে মই সানি ল'ম নিমখ হালধিখিনি। নিমখ হালধি মোৰ সানি লোৱা হৈ গ'ল। আনটোফালে মই এতিয়া কেৰাহী এখনত তেল গৰম হ'ব দি থৈছোঁ। এতিয়া মাছখিনি এনেদৰে বহাই দিম। আৰু মাছখিনি মই বেছি হেৰি কৰি মানে কি পৰপৰীয়াকৈ নাভাজোঁ, অলপ কমকৈ ভাজি ল'ম। মাছখিনি ভজা হৈয়ে গ'ল। এয়া মই কৈছোঁৱে যে বেছি খৰকৈ ভাজি নলওঁ। মোৰ এতিয়া গেছটো মই অফ কৰি দিওঁ, আৰু আনটোফালে মই কেৰাহীত তেল গৰম হ'ব দি থৈছিলোঁ। এতিয়া মই ইয়াত পাঁচফোৰণ দিছোঁ, বেছিও দিয়া নাই, অলপমান। আৰু এটা পিঁয়াজ কাটি লৈছিলোঁ আৰু মই ইয়াত দি দিছোঁ। পিঁয়াজখিনি মই অলপ ৰঙচুৱা হোৱালৈকে ভাজিম। লৰাই দিছোঁ। ৰঙচুৱা হ'লে আৰু ইয়াত মই এতিয়া হালধি এচামুচ দিছোঁ, আৰু অলপমান দিছোঁ, এচামুচ আৰু অলপ দিছোঁ। এতিয়া মই ৰঙচুৱা হোৱাত এয়া পেষ্টখিনি দি লৈছোঁ, আদা ৰহুনৰ গোটেইখিনি, আৰু আদা ৰহুন জালুক জিৰা এইখিনি মই ভালদৰে লৰাম। আৰু এইখিনিত মই এতিয়া পানী দিছোঁ, কাৰণ আদা ৰহুনৰ কেঁচা বাছটো নাথাকিবৰ কাৰণে মই পানী দি লৈছোঁ। এইখিনি এতিয়া পানীখিনি দি কিনে মই লৰাই দিছোঁ। ইয়াত তেলখিনি উপঙি উঠালৈকে মই লৰাইছোঁ, আৰু এতিয়া ভালদৰে ভজা হৈ গ'ল। এতিয়া মই সিজাই লোৱা জাতিলাও আৰু আলুখিনি ইয়াত দি দিম। উতলিব ধৰিছে ধুনীয়াকৈ, আৰু ইয়াত মই এতিয়া মাছখিনি দি দিছোঁ। আৰু ইয়াত মই কৈছোঁ যে কোনো ধৰণৰ পেকেট মছলা ব্যৱহাৰ নকৰোঁ, যিহেতু মোৰ সৰু বাচ্ছা আছে। মই মছলা খোৱাটো বেছি ভালো নহয়। আৰু জাতিলাওটো এনেও ঠাণ্ডা হয়, যিহেতু এইকেইদিন বহুত গৰম হয়। সেইটো কাৰণে মই জাতিলাওৱে বনাইছোঁ এনেদৰে মাছৰ লগত। মোৰ হৈয়ে গ'ল, গলি গৈছে জাতিলাওখিনি ধুনীয়াকৈ। আৰু ইয়াত মই এতিয়া এটা বস্তু দিব আছে, সেইটো হ'ল, গেছটো মই অফ কৰি দিলোঁ। যিটো বস্তু দিব আছে বুলি কৈছোঁ সেইটো হ'ল মান ধনিয়াৰ পাত। 2টা পাত দিছোঁ মই মিহিকৈ কাটি। এতিয়া মই এইখিনি বাতি এটাত ধুনীয়াকৈ থৈ ল'ম। এতিয়া আনটোফালে মই চচপেনত পানী দিছোঁ, ইয়াত হালধি দিছোঁ আৰু নিমখো দিছোঁ। ইয়াত মই এতিয়া মাছৰ কণীখিনি দি যাম। অলপ সিজাই ল'ম মাছৰ কণীখিনি, ইয়াত দিছোঁ আৰু লৰাই দিছোঁ। এইখিনি হৈয়ে গ'ল সিজোৱা। এয়া মই পানীখিনি চেকি দিছোঁ। আপোনালোকে চেকনিৰেও চেকি দিব পাৰে। মই এনেকৈ দিওঁতে পানীখিনি ওলাই পৰিছে। এনেলৈ ভাজি ল'লে খাবলৈ ভাল লাগে, সোৱাদ হয়। আৰু মই মাছ ভজা কেৰাহীখনতে পিঁয়াজখিনি দিছোঁ। ইয়াতো এটা পিঁয়াজে দিছোঁ মই।
ইয়াত মই জলকীয়া নিদিওঁ, আপোনালোকে ইচ্ছা কৰিলে জলকীয়া দিব পাৰে, কিছুমানে ভাতো দিয়ে। মই কণীখিনি দি দিছোঁ আৰু ৰেড চিলিও দিব পাৰে কালাৰৰ কাৰণে, মই এইবোৰ একো নিদিওঁ। সিজোৱাতে মই যিহেতু হালধি নিমখ দি লৈছোঁ, সেয়ে মই এনেদৰেই ভাজিম পিঁয়াজ দি কিনে। ল'ৰাটো খাই ভাল পায় এনেদৰে মই ভাজিলে আৰু কণীখিনি। ইয়াত মই ভাত দিলেও ভাল লাগে, কিন্তু মই ভাতো নিদিওঁ। এইখিনি এতিয়া মই বেছি মচমচীয়াকৈও নাভাজোঁ, অলপ জপজপীয়া টাইপৰ ভাজি ল'ম। মোৰ ভাজা হৈ গ'ল। এতিয়া এই মাছৰ জোল জাতিলাওৰ সৈতে, আৰু এয়া মাছৰ কণী ভাজি উলিয়াই থৈছোঁ সেইখিনি। আৰু মই ভাত এই মানুহজনৰ কাৰণে ভাত দিছোঁ, আৰু লগত মাছ ভাজি দিছোঁ। আৰু এতিয়া কণী ভাজিখিনিও দিম, মাছৰ কণী ভাজি লগত এতিয়া মাছৰ জোল, মাছ এপিচৰ সৈতে দিম। এনেদৰে বনাই খাবচোন আপোনালোকেও, কম মছলাই দি, সঁচাকৈ খাবলৈ সোৱাদ হয়। আৰু মই দিছোঁ এপিচ নেমু আৰু এটা জলকীয়া দি দিছোঁ। আৰু এতিয়া তেহেঁতক খাবলৈ মই মাতিম, আৰু তেহেঁতক খাব দিম এতিয়া। তেহেঁতক ভিডিঅ'ত মুখখন দেখুৱাবলৈ মানা কৰাৰ কাৰণে মই ভিডিঅ'টোত তেহেঁতৰ মুখখন নেদেখাওঁ, এনেই অলপ খোৱাটো দেখাইছোঁ। আৰু এইখন মোৰ দুপৰীয়াৰ থাল ৰেডি, এয়া তেহেঁতে খাই আছে। ভিডিঅ'টি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে এটা কমেণ্টে বহুত প্ৰেৰণা যোগায়। আজিলৈ বাই বাই।